নমস্কাৰ, দুবছৰৰ বিৰতিৰ পিছত আকৌ ঘূৰি আহিছোঁ আমি আমাৰ অভিনয়ৰ সেই বিশেষ কাৰ্যসূচীত, য'ত আমি ছামাৰ ভেকেশ্যনত আমি সৰু ল'ৰা ছোৱালীক আমি ট্ৰেইনিং দিওঁ, নাটক শিকাওঁ আৰু নাটক কৰোঁ, তেওঁলোকৰ হতুৱাই কৰোঁ। আৰু এইবছৰ আমি আকৌ দুবছৰ পিছত কৰিব বিচাৰিছোঁ শংকৰদেৱ কলাক্ষেত্ৰত, মাধৱদেৱ থিয়েটাৰ হলত হ'ব 2 আগষ্টত। দুখন নাটক, এখন হৈছে চৰণ দাস চোৰ আৰু এখন গোহালি ঘৰৰ দূৰদৰ্শন। সৰু সৰু ল'ৰা ছোৱালীয়ে কৰিব, আপোনালোক আহিব, তেওঁলোকক ইনস্পায়াৰ কৰিব। 2 আগষ্টত গধূলি 5টা বজাত সকলোকে লগ পাম মাধৱদেৱ অডিটৰিয়ামত, শংকৰদেৱ কলাক্ষেত্ৰত। থেংক ইউ ভেৰি মাছ এণ্ড লাভ ইউ। Xong. Sạch lấy ra. ইমান দেৰি লাগে নেকি? কি কৈছো এই একো নহয়। হুইচেলটো আহিলে নাই? হুইচেলটো ঐ এইটো নিদে কি কাম? Krishna
আড্ডা মৰা মানুহ লাগে নহয় আড্ডা উস্তাদি নমস্কাৰ প্ৰগ্ৰামৰ কাৰণে আহিছোঁ কাৰণে অলপ ভালকৈ হৈ আহিছোঁ কেনেকুৱা প্ৰগ্ৰেম নাচিম বুলি আহিছোঁ আজি আপুনি নাচিব কি নাচিব এই কিবা সেই আমাৰ অসমীয়া গানৰ ওপৰতে হয় আমাৰ ইফালে ভূমিপুত্ৰ চলি আছে যেতিয়া তেনেকুৱা ওপৰতে নাচিম আৰু ধন্যবাদ আপোনাৰ কিবা ক'বলগীয়া কওক কিয় আহি পোৱা নাই চবতো আহিয়ে আছে আহি আছে কওক আহি আছে আপোনালোকে আহক সোনকালে কাইলৈ মই এটাই যায় এটাই থওঁ বনাই থওঁ এয়া আমাৰ তপন বৰুৱা লাইট ডিজাইন কৰি আছে আপুনি কিবা ক'ব আধাৰ মন্দিৰে এয়া কৰি আছোঁ আজি আমাৰ ফাইনেল ৰিহাৰ্চেল ষ্টেজ ৰিহাৰ্চেল 3টা বজাৰ পৰা আমি আৰম্ভ কৰিম তো সকলোকে অনুৰোধ যে কাইলৈৰ পৰা 5:30 কাইলৈ 5:30 মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত কলাক্ষেত্ৰত আমাৰ শ্ব' গতিকে মই ৰিকুৱেষ্ট কৰিম যিসকলে চাব বিচাৰে তো আহক ল'ৰা ছোৱালীখিনিক অকণমান এনকাৰেজ কৰোঁ এয়া আন্ধাৰে মুন্ধাৰে লাইটৰ মানুহজন থিয় হৈ আছে জুইলে নাই কেনেকুৱা খানাটো কেনেকুৱা BTS হেল্ল' কি চাবলৈ আহিছে নাটক চাবলৈ আহিছোঁ অভিনয় সঞ্জীৱ বুঢ়াগোহাঁই ডাইৰেকশ্যনত ৰিজন কুমাৰ আৰত আছে ভাল হ'ব অল দ্য বেষ্ট একদম চিঞৰ কাৰণে
পাঁচ মিনিট ধৈৰ্য ধৰক, ভিডিঅ'খন নাটক ৰেডি হৈ আছে। থেংক ইউ।